মোৰ যে এই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ নৱম মানৰ গণিতৰ বিষয়ে। পোনপ্ৰথমে আমি আলোচনা কৰি আছোঁ বহুপদ চেপ্টাৰৰ বিষয়ে। বহুপদ বুলিলে সাধাৰণতে কি বুজায়? বহুপদ মানে হ'ল কিছুমান বীজীয় ৰাশি, যিবিলাক ৰাশিত থকা কিছুমান চলকৰ ঘাত ধনাত্মক অখণ্ডসংখ্যা। সেই ৰাশিবিলাকক আমি বহুপদ ৰাশি বুলি কওঁ। ফৰ এক্সাম্পল, x² + 5x + 5 এই ৰাশিটোক আমি বহুপদ ৰাশি কম, কিয়নো ইয়াত যিটো চলক আছে সেই চলকৰ ঘাত কিন্তু তোমাৰ ধনাত্মক অখণ্ডসংখ্যা। ইয়াতে চলক হ'ল x, xৰ ঘাত ইয়াতে তোমাৰ 2 আছে আৰু ইয়াতে আছে xৰ ঘাত কি 1 আছে। গতিকে এই ৰাশিত থকা চলকৰ ঘাতবিলাক কিন্তু ধনাত্মক অখণ্ডসংখ্যা, যাৰ বাবে এই ৰাশিবিলাকক আমি বহুপদ ৰাশি ক'বলৈ যাওঁ। আৰু কিছুমান এক্সাম্পল লৈছোঁ। x³ + x² + 5x + 3 এইটো এটা বহুপদ ৰাশি। ইয়াত যিটো চলক আছে সেই চলকৰ ঘাত ধনাত্মক অখণ্ডসংখ্যা আছে। ইয়াতে 3 আছে, ইয়াতে 2 আছে, ইয়াতে ঘাতটো 1 আছে। গতিকে এই ৰাশিটোত চলকৰ ঘাত গোটেইকেইটা ধনাত্মক অখণ্ডসংখ্যা, যাৰ বাবে এই ৰাশিটোক আমি বহুপদ ৰাশি ক'বলৈ যাওঁ। আৰু কিছুমান এক্সাম্পল লৈছোঁ যিবিলাক বহুপদ হ'ব নোৱাৰে। ফৰ এক্সাম্পল, x⁻³ + x² + 5 এই ৰাশিটো কিন্তু তোমাৰ বহুপদ ৰাশি নহয়, কিয় ইয়াতে থকা চলক যিটো সেই চলকৰ ঘাত -3 যিটো, এইটো কিন্তু তোমাৰ ধনাত্মক অখণ্ডসংখ্যা নহয়, এইটো হ'ল ঋণাত্মক অখণ্ডসংখ্যা। যদি চলকৰ ঘাত ঋণাত্মক অখণ্ডসংখ্যা হয়, সেইবিলাক তোমাৰ বহুপদ ৰাশি হ'ব নোৱাৰে। বহুপদ ৰাশি এটা হ'বলৈ হ'লে চলকৰ ঘাত ধনাত্মক অখণ্ড সংখ্যা হোৱাটো বাধ্যতামূলক। ধনাত্মক অখণ্ড সংখ্যাৰ বাহিৰে চলকৰ ঘাত যিকোনো হ'ব পাৰে, কিন্তু সেইবিলাক তুমি বহুপদ ৰাশি বুলি গণ্য কৰিব নোৱাৰা। তো নিশ্চয় বুজি পালা বহুপদ ৰাশি বুলিলে কি বুজায়। এতিয়া আমি আহিম বহুপদ ৰাশি বিভিন্ন প্ৰকাৰৰ আছে, যেনেকৈ একপদ বহুপদ, দ্বিপদ বহুপদ, ত্ৰিপদ বহুপদ। এনেকৈ পাৱাৰৰ ওপৰত নিৰ্ভৰ কৰি আমি বহুপদবিলাকক বিভিন্ন প্ৰকাৰে ভাগ কৰিব পাৰি। যেনেকৈ ৰৈখিক বহুপদ, দ্বিঘাত বহুপদ, ত্ৰিঘাত বহুপদ ইত্যাদি ধৰণে আমি বহুপদবিলাক পাই থাকিম। পোনপ্ৰথমে আমি আলোচনা কৰিছোঁ একপদ বহুপদ। যেনেকৈ x, এইটো এটা একপদ বহুপদ, কিয়নো ইয়াতে মাত্ৰ এটাই পদ আছে, অকল x আছে। গতিকে এইটো এটা একপদ বহুপদ। তাৰপিছত তোমাৰ মাত্ৰ 2, তেতিয়াও আমি একপদ বহুপদ বুলি ক'বলৈ যাম। তো এনেধৰণৰ বহুত তোমাৰ বহুপদ আছে, যেনেকৈ 2x, এইটো এক ধৰণৰ একপদ। তাৰপিছত 3x², এইটো এক ধৰণৰ একপদ বহুপদ। তো এনেকৈ আমি বিভিন্ন ধৰণৰ বহুপদবিলাক আমি পাই থাকিম। মনত ৰাখিবা, ইয়াতে দুটা বস্তু আছে বুলি তুমি ইয়াতে দ্বিপদ বহুপদ ক'বা সেইটো নহয়। ইয়াতে চিনটো কি আছে, মাজত ইনটু চিন আছে, অৰ্থাৎ পূৰণ চিন আছে। ইয়াতেও মাজত পূৰণ চিন আছে। পূৰণ চিনৰ দ্বাৰা বা হৰণ চিনৰ দ্বাৰা যদি থাকে, সেইবিলাকক আমি একপদেই ক'বলৈ যাম। যেতিয়া যোগ আৰু বিয়োগৰ দ্বাৰা পদবিলাক পৃথক হৈ থাকে, তেতিয়াহে আমাৰ দ্বিপদ, ত্ৰিপদ এইবিলাক আমি পাম। আমি দ্বিপদ ৰাশি এটা লৈছোঁ, x + 2। এই বীজীয় ৰাশিটোক আমি দ্বিপদ ৰাশি কওঁ, কিয়নো ইয়াত দুটা পদ আছে আৰু এই পদ দুটাৰ মাজত তোমাৰ কি আছে, যোগৰ দ্বাৰা সম্পৰ্কিত হৈ আছে। গতিকে এনেধৰণৰ যদি যোগ আৰু বিয়োগৰ দ্বাৰা যদি সম্পৰ্কিত হৈ থাকে, তেতিয়া আমি সেইবিলাকক একেটা পদ আমি বেলেগে বেলেগে ধৰিব পাৰোঁ। ইয়াতে x এটা পদ, 2 এটা পদ, গতিকে ইয়াতে দুটা পদ আছে, সেইকাৰণে এই বহুপদটোক আমি দ্বিপদ বহুপদ ক'বলৈ যাওঁ। এতিয়া আৰু এটা এক্সাম্পল দ্বাৰা আমি লৈছোঁ
x স্কয়ার প্লাস 5x এইটো এটা দ্বিপদ বহুপদ ইয়াতে এটা পদ আছে ইয়াতে এটা পদ সম্পৰ্কটো হৈ আছে তোমাৰ প্লাসৰ দ্বাৰা গতিকে এই বহুপদক আমি দ্বিপদ বহুপদ ক'বলৈ যাম আৰু এটা আমি एग्जांपल লৈছো x - 2 আমি এই বহুপদটোক আমি দ্বিপদ বহুপদ ক'বলৈ যাম কিয়নো ইয়াতেও দুটা পদ আছে আৰু এই পদ দুটাৰ মাজত মাইনাস চিহ্নৰ দ্বাৰা সম্পৰ্কিত হৈ আছে গতিকে এনেকুৱা পদবিলাকক আমি পৃথক আমি ধৰি দুটা যেহেতু পাইছো গতিকে এই ৰাশিটোক আমি দ্বিপদ ৰাশি বা দ্বিপদ বহুপদ আমি ক'বলৈ যাম তাৰ পিছত আমি এনেকুৱা যদি যাওঁ x স্কয়ার ডিভাইডেড বাই 2 প্লাস 5 এইটো আমাৰ দ্বিপদ বহুপদ ইয়াতে x স্কয়ার বাই 2 প্লাস 5 x স্কয়াৰৰ লগত দুইটো হৰণ অৱস্থাত আছে এইখিনি আমি কিন্তু এটাই পদ ধৰিম আৰু এইটো এটা পদ গতিকে যেহেতু দুটা ইয়াতে পদ আছে এনেকুৱা পদবিলাকক পদ থকা আমি বহুপদবিলাকক দ্বিপদ বহুপদ ক'বলৈ যাম এতিয়া আমি আলোচনা কৰিবলৈ যাম ত্ৰিপদ বহুপদৰ বিষয়ে যেনে x স্কয়ার প্লাস 5x প্লাস 3 ইয়াতে তিনিটা পদ আছে x স্কয়ার এটা পদ 5x এটা পদ 3 এটা পদ ইয়াতে তিনিটা পদ থকাৰ কাৰণে আমি এই বহুপদক ত্ৰিপদ বহুপদ ক'বলৈ যাম এনে ধৰণে তুমি বহুতো বহুপদৰ উদাহৰণ তুমি পাই থাকিবা এতিয়া আমি আলোচনা কৰিবলৈ যাওঁ পাৱাৰৰ ওপৰত অৰ্থাৎ বহুপদবিলাকত থকা চলকৰ ঘাতৰ ওপৰত নিৰ্ভৰ কৰি আমি বিভিন্ন প্ৰকাৰৰ বহুপদ আমি পাই থাকিম প্ৰথমতে আমি আলোচনা কৰি আছো ৰৈখিক বহুপদ কাক কয় যিবিলাক বহুপদৰ চলকৰ ঘাত সৰ্বোচ্চ 1 সেই বহুপদবিলাকক আমি ৰৈখিক বহুপদ ক'বলৈ যাম এতিয়া ইয়াত থকা চলক আছে x ৰ ওপৰত কি আছে পাৱাৰ 1 আছে গতিকে এই বহুপদটোক আমি ৰৈখিক বহুপদ ক'বলৈ যাম তাৰ পিছত এই ৰাশিটোত x ৰ পাৱাৰ সৰ্বোচ্চ 1 গতিকে এই ৰাশিটোক আমি ৰৈখিক বহুপদ ৰাশি ক'বলৈ যাম তাৰ পিছত আৰু এটা एग्जांपल লৈছো y + 5 এইটো এক ধৰণৰ ৰৈখিক বহুপদ কিয়নো ইয়াত থকা চলকৰ ঘাত 1 সৰ্বোচ্চ 1 হৈ আছে গতিকে এই বহুপদটোক আমি ৰৈখিক বহুপদ বুলি কম এতিয়া আহিম আমি দ্বিঘাত বহুপদ হল x স্কয়ার প্লাস 5x প্লাস 6 এই বহুপদত থকা যেটো চলক সেই চলকৰ ঘাত সৰ্বোচ্চ 2 হৈ আছে যেনেকৈ x ৰ ওপৰত ইয়াতে 2 আছে ইয়াতে x ৰ ওপৰত আছে 1 কিন্তু বহুপদত চলকৰ সৰ্বোচ্চ মাত্ৰা হল বা ঘাত হল 2 গতিকে এই বহুপদটোক আমি কি কম দ্বিঘাত বহুপদ বুলি কম আৰু এটা एग्जांपल লৈছো y স্কয়ার প্লাস 5y - 3 এইটো দ্বিঘাত বহুপদ কিয়নো y ৰ ওপৰত সৰ্বোচ্চ ঘাত ইয়াতে 2 হৈ আছে ইয়াতে তোমাৰ কি হৈ আছে 1 গতিকে যেহেতু বহুপদটোৰ সৰ্বোচ্চ ঘাত 2 গতিকে এই বহুপদক আমি কি কম দ্বিঘাত বহুপদ বুলি কম তাৰ পিছত আমি পাম ত্ৰিঘাত বহুপদ হ'বলৈ হলে x³ প্লাস twice y স্কয়ার প্লাস thrice y minus 5 এইটো এক ধৰণৰ ত্ৰিঘাত বহুপদ কিয়নো ইয়াত থকা যেটো চলক সেই চলকৰ ঘাতটো সৰ্বোচ্চ 3 হৈ আছে y ৰ ওপৰত ইয়াতে 3 আছে y ৰ ওপৰত ইয়াতে 2 আছে y ৰ ওপৰত ইয়াতে 1 আছে কিন্তু সৰ্বোচ্চ কিমান সৰ্বোচ্চ হল তোমাৰ 3 গতিকে এই যেটো বহুপদ এই বহুপদক আমি কি বহুপদ বুলি ক'বলৈ যাম ত্ৰিঘাত বহুপদ ক'বলৈ যাম এনে ধৰণৰ বহুপদ তোমালোকে মাত্ৰাৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ বহুপদবিলাক পাই থাকিবা এতিয়া আমি আহিছো তোমালোকৰ অনলি নাম্বাৰ 2.1 প্ৰথম প্ৰশ্নটো ইয়াত আছে
তলৰ কোণকেইটা ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোণকেইটা নহয় ইয়াতে তোমাৰ এটা চলকযুক্ত বহুপদ বাছিবলৈ দিছে আৰু কোণকেইটা এটা চলকযুক্ত বহুপদ আৰু কোণকেইটা এটা চলকযুক্ত বহুপদ নহয় ইয়াত যুক্তিৰ সৈতে ক'ব লাগে তো ইয়াতে এক নম্বৰটো এইটো 4x² - 3x + 7 এটা কিন্তু তোমাৰ এক ধৰণৰ বহুপদ কিন্তু এই বহুপদটোত তোমাৰ চলক কেইটা আছে ইয়াত এটাই চলক আছে এটা হল x ইয়াতে x আছে ইয়াতে x আছে গতিকে আমি এই বহুপদটোক আমি কি বুলি কম এই বহুপদটোক এটা চলকযুক্ত আমি বহুপদ কম তাৰ পিছত দুই নম্বৰটো আছে y² + √2 ইয়াতে থকা যেটো চলক এই চলকৰ সংখ্যা কিন্তু ইয়াতে এটাই y আছে গতিকে এই বহুপদটোক আমি কি কম এটা চলকযুক্ত বহুপদ কবলৈ যাম তাৰ পিছত তোমাৰ 3 নম্বৰটো ইয়াত আমি চলক এটাই দেখিবলৈ পাইছো এটা হল t কিন্তু এটো বহুপদ হ'ব নোৱাৰে কিয় বহুপদ হ'ব নোৱাৰে যেহেতু 3√t + t√2 আছে ইয়াতে t ৰ ওপৰত যেটো ৰুট আছে সেই ৰুট মানে একচুয়ালি বুজাই কি ৰুট মানে মনত ৰাখিবা যেটো চলকৰ ওপৰত ৰুট থাকিব সেই ৰুট মানে সেই চলকটোৰ তোমাৰ পাৱাৰ হাফ বুলি বুজাব ইয়াতে আমি এইটো বুজি যে 3 * t⁻½ প্লাস t√2 যেহেতু এই রাশিটোত যেটো চলক আছে সেই চলকৰ পাৱাৰ কিন্তু তোমাৰ কি হৈ আছে 1/2 যেটো তোমাৰ কিন্তু ধনাত্মক অখণ্ডসংখ্যা নহয় গতিকে এই রাশিটো কিন্তু তোমাৰ পদ হবই নোৱাৰে তাৰ পিছত আমি আহিম 4 নম্বৰ যেটো রাশি আছে এই রাশিটোত চলক এটাই আছে ঠিকই কিন্তু এইটো তোমাৰ বহুপদ হ'ব নোৱাৰে কিয় নোৱাৰে যেহেতু y প্লাস এইটো যেটো আছে 2/y তো আমি এনেকৈ লিখিব পাৰি y টো যেতে তুমি ওপৰত লৈ যাবা ওপৰত লৈ যোৱাৰ লগে লগে যেটো এইটোৰ ওপৰত তোমাৰ কি আছে ইয়াতে মনে মনে কিন্তু 1 আছে যেতে তুমি এইটো ওপৰত লৈ যাবা তেতে কিন্তু পাৱাৰটো তোমাৰ কি হৈ যাব মাইনাস হৈ যাব গতিকে এই রাশিটো যেহেতু চলকৰ ঘাত কিন্তু তোমাৰ ধনাত্মক অখণ্ডসংখ্যা হোৱা নাই ঋণাত্মক অখণ্ডসংখ্যা হৈছে গতিকে এই রাশিটো কিন্তু তোমাৰ বহুপদ রাশি হ'ব নোৱাৰে তাৰ পিছত 5 নম্বৰটো এইটো তোমাৰ এক ধৰণৰ বহুপদ হয় ঠিকই কিন্তু আমাক ইয়াতে বাছিবলৈ দিছে কি এটা চলকযুক্ত বহুপদ যেহেতু ইয়াতে চলক কেইবাটাও আছে x এটা চলক y এটা চলক t এটা চলক গতিকে এনে ধৰণৰ যদি বেলেগ বেলেগ চলক থাকে তেতে কিন্তু আমি হেবিলাকক এটা চলকযুক্ত আমি বহুপদ ক'ব নোৱাৰো নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া আমি আহিছো 2 নম্বৰ প্ৰশ্নলৈ ইয়াত কৈছে তলৰ প্ৰতিটোৰে x² ৰ সহগ লিখা সহগ মানে একচুয়ালি আমি লঘুৰে বুলিয়ে কম 1 নম্বৰত চোৱা 2 + x² + x যেহেতু আমাৰ কৈছে x² হওক ইয়াতে x² ইয়াৰ সহগ কিন্তু তোমাৰ ইয়াতে একো নাই ঠিকই কিন্তু যেতে তুমি চাবা যে একোই নাই মানে তাৰ লগত কি আছে 1 থকাটো বুজাব ইয়াতে গতি এই বহুপদটোত x² ৰ সহগ তোমাৰ কি হ'ব 1 হ'ব তাৰ পিছত তুমি 2 নম্বৰত আহা ইয়াতে কৈছে 2 - x² + x³ গতিকে এই বহুপদটো x² হল এইটো ইয়াৰ আগত তোমাৰ কি আছে একো নাই ঠিকই কিন্তু অন্তকাটো বুজাব মানে এই x² হকটো তোমাৰ কি মাইনাস হয় যেটি ইয়াতে মাইনাস আছে আমি জানোই একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে হেতুই হয় যে ইয়াতে 1 আছে 1 ৰ লগত x² পূৰণ কৰিলে x² হ'ব গতিকে ইয়াতে x² হকটো তোমাৰ কি বুজাব -1 বুজাব তাৰ পিছত তোমাৰ 3 নম্বৰটো π/2 * x² + x ইয়াতে x² যেটো আছে তাৰ হক আছে তোমাৰ কি π/2 গতি এই বহুপদটোৰ ক্ষেত্ৰত
এক্স স্কোয়াৰৰ হওক হ'ব তোমাৰ π/2 তাৰপিছত 4 নম্বৰটো চোৱা 4 নম্বৰ আছে তোমাৰ √2x - 1 আমি কিন্তু ইয়াতে দেখিবলৈ পাই আছো এক্স স্কোয়াৰ নাই কিন্তু এক্স স্কোয়াৰ পদটো ইয়াতে আছে কেনেকৈ চোৱা মই দেখাই আছো x স্কোয়াৰ প্লাস √2x - 1 এই যে যেটা আমি রাখি দেখিলো ইয়াতে যে x স্কয়ার লিখিছে এই x স্কয়ারটা কিন্তু উপৰত নাই নাই মানে ইয়াতে x স্কয়াৰৰ লগত সহগটো তোমাৰ 0 আছে যাৰ কাৰণে এই 0ৰ লগত x স্কয়াৰটো ইনটু কৰাৰ কাৰণে গটেখিনি মিলি তোমাৰ 0 হৈছিল সেইভাবে তোমাৰ কি কৰিছে এই বহুপদটো তোমাৰ কিন্তু x স্কয়াৰটো আমি দেখিবলৈ পোৱা নাই কিন্তু ইয়াতেও x স্কয়াৰটো তোমাৰ এনেকুৱা অৱস্থাত আছিল গতিকে এই বহুপদটো থকা যেটো x স্কয়াৰ আছে সেই x স্কয়াৰৰ কিন্তু সহগ কি হ'ব 0 বুলি লিখিব লাগিব তাৰ পিছত তুমি আহা 5 নম্বৰটো এতিয়া ইয়াতে যেহেতু মাজত ইনটু আছে গতিকে আমাৰ এই গটেখিনি আমাৰ পূৰণ কৰিব লাগে পূৰণ কৰাৰ পিছত তুমি চাবা যে যেটি x স্কয়াৰ পাবা সেই x স্কয়াৰ হওকটো তোমাৰ কি হয় আমি যদি এটো পূৰণ কৰিবলৈ যাও প্ৰথমতে আমি 2x ৰ লগত আমি গটেখিনি পূৰণ কৰিম এটাৰ লগত এটো পূৰণ কৰিলে তোমাৰ কি হ'ব 2x³ হ'ব এটাৰ লগত এটো যদি আমি ইনটু কৰিবলৈ যাও তেতিয়া আমি পাম 2 আৰু 3 ইনটু কৰিলে 6 হ'ব x ৰ লগত x ইনটু কৰিলে তোমাৰ x স্কয়াৰ হ'ব তাৰ পিছত আমি যাম 2x ৰ লগত 1 ইনটু কৰিবলৈ 2x হ'ব তাৰ পিছত আমি এটাৰ লগত 8 ইনটু কৰিলে আমি পাম -3x স্কয়াৰ আকৌ এটাৰ লগত এটো যদি আমি ইনটু কৰিবলৈ যাও ইয়াতে -3 আছে ইয়াতে -3x আছে মাইনাস মাইনাস সংখ্যাবিলাক পূৰণ কৰিলে তোমাৰ কি হয় চিন কিন্তু প্লাস হৈ যায় আমি ইয়াতে প্লাস চিনটো দিলু 3 আৰু 3 পূৰণ কৰিলে 9x তাৰ পিছত -3 লগত যদি আমি 1 ইনটু কৰিবলৈ যাম 1 ৰ আগত প্লাস আছে ইয়াতে মাইনাস আছে গতিকে এটা মাইনাস থকা সংখ্যা আৰু এটা তোমাৰ প্লাস থকা সংখ্যা যদি ইনটু কৰা হয় তেনহলে পূৰণ কৰাৰ আগত চিনটো মাইনাস হয় ইয়াতে মাইনাসটো দি দিছো 3 ৰ লগত 1 পূৰণ কৰিলে কিন্তু তোমাৰ কি হ'ব 3 হ'ব এতিয়া চোৱা এই ৰাশিটোত আমি কি পাম 2x³ কিন্তু এটাই আছে ইয়াতে 3x স্কয়াৰ ইয়াতে আছে -6x স্কয়াৰ দুটাই ঋণাত্মক হোৱা বাবে আৰু যেহেতু আমি এই পদবিলাকক আমি সদৃশ পদ বুলি কওঁ পাৱাৰ বিলাক মিলিছে গতিকে -6x স্কয়াৰ আৰু -3x স্কয়াৰ এই দুটা কিন্তু আমি প্লাস কৰিব পাৰো চিনটো কিন্তু তুমি মাইনাসে দিবা 6x স্কয়াৰ আৰু 3x স্কয়াৰ প্লাস কৰিলে তোমাৰ কিন্তু 9x স্কয়াৰ হ'ব আৰু 2x আৰু 9x এই দুটা কিন্তু সদৃশ পদ পাৱাৰ বিলাক মিলি থাকিলে আমি সদৃশ পদ বুলি কম আমি হেবিলাকক 2x আৰু 9x এই দুটা প্লাস কৰিলে আমি পাম দুটাৰ আগত প্লাস থাকিলে আমি প্লাস দিছো 11x তাৰ পিছত -3 টো আছে গতিকে যেহেতু এই বহুপদখিনি আমি এনেকুৱা ৰূপত আমি আনিব পাৰো ইয়াতে আমি দেখা পাই আছো x স্কয়াৰ হওকটো কিন্তু -9 গতি এই বহুপদটোত x স্কয়াৰ হওক তোমাৰ -9 হ'ব যদি এনেকৈ আমাৰ হওকবিলাক নিৰ্ণয় কৰিবলৈ দিয়ে এতিয়া তোমাৰ x স্কয়াৰ দিব পাৰে x ৰ হওক দিব পাৰে নাইবা x³ ৰ হওক দিব পাৰে তোমাক যে নিদিও তুমি সহজে কিন্তু এবিলাক নিৰ্ণয় কৰিব পাৰিবা তো আজিলৈ আমি ক্লাস ইয়াতে সমাপ্ত কৰিছো আকৌ আমি সন্মুখত এনেকুৱা ধৰণৰ ক্লাস দি থাকিম তোমালোকে মোৰ JA ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে ওচৰতে থকা বেল আইকনটো তোমালোকে বজাই দিবা যাতে মই আপলোড দিয়া ভিডিঅ'বিলাক সময়মতে তোমালোকে পাব পাৰা